কিন্তু সেই মুছলমান পুলিং বুথত অৰুণোদয়ো কাম কৰা নাই, প্ৰধানমন্ত্ৰী আৱাস যোজনাও কাম কৰা নাই, ৰেচনেও কাম কৰা নাই, ৰাস্তায়ো কাম কৰা নাই, এক জাগাত ভোট দি দিছে। অথচ হিন্দু মানুহে যদি এক জাগাত দিলেহেঁতেন লগে লগে কৈ দিলেহেঁতেন এইটো সাম্প্ৰদায়িক। সেইকাৰণে ৰকিবুল হুছেইনৰ জিকাৰ মাৰ্জিন হৈছে 10 লাখ। বোলে নহয় মানুহজন বহুত পপুলাৰ, সদায় তাতে কাম কৰি থাকে, নিজৰ সমষ্টিত ইমান পোৱা নাই। চামুগুৰিত নোপোৱা ভোটো ধুবুৰীত পাইছে। তাৰমানে তেওঁ পোৱা কাৰণে মই ভাল পাইছো, এইটোলৈ কোনো অসুবিধা নাই। কিন্তু ধ্ৰুৱীকৰণ কোনে কৰিছে? কথাই কথাই যে বিজেপি সাম্প্ৰদায়িক বুলি লিখি দিয়ে আমাৰ মানুহখিনে এনালাইচিছ নকৰাকৈ, সাম্প্ৰদায়িকতাটো ক'ত আছে এইখিনি যদি আলোচনা কৰিব পাৰোঁ, অসমৰ ভৱিষ্যত ভাল। মই ডিলিমিটেশ্যন কৰি এইবাৰ কিবা কিবি কৈ ৰখাইছো, কিন্তু আদাৰৱাইজ অসমক ৰখোৱাৰ কোনো সংজ্ঞা নাই। অসমৰ ভৱিষ্যত যদি এই আৰু 5-10 বছৰ আমি কোঠ মাৰি যদি ৰাখি আছো, আদাৰৱাইজ উইথ 40, এতিয়াতো 21ৰ পপুলেশ্যন ওলোৱা নাই, 21ৰ পপুলেশ্যন ওলালে আই থিংক অসমত মুছলিম পপুলেশ্যন উইল বি 40%। চ' ৰখাৰ কোনো উপায় নাই। যদি তেওঁলোক ধৰ্ম নিৰপেক্ষ হলহেঁতেন তেতিয়াহ'লে প্ৰব্লেম নাছিল। কোনো পাৰ্টিকে ভোট নিদিয়ে, ইণ্ডিপেণ্ডেণ্টকো ভোট নিদিয়ে, কাকো নিদিয়ে, একফালে মাৰি দিয়ে। চ' ইমান কমপ্লিট পলাৰাইজেশ্যন অসমৰ ইলেকশ্যনত আগত ক'তো হোৱা নাই। কিন্তু সেই মুছলমান পুলিং বুথত অৰুণোদয়ো কাম কৰা নাই, প্ৰধানমন্ত্ৰী আৱাস যোজনাও কাম কৰা নাই,